আপুনি ভোগ দখল কৰি থকা মাটি, আপোনাৰ স্থাৱৰ অস্থাৱৰ সা সম্পত্তি যদি আপুনি হঠাৎ বিক্ৰী কৰিব বিচাৰে, উপযুক্ত মূল্যৰ বিনিময়ত যদি সম্পত্তি আপোনাৰ বৈধ হয়, তেতিয়াহ'লে কোনো এনেকুৱা আইন নাই যি আপোনাক সেই সা সম্পত্তি বিক্ৰী কৰাত বাধা দিব পাৰে। অৰ্থাৎ আপুনি আপোনাৰ সম্পত্তিৰ একমাত্ৰ মালিক আৰু সেই সম্পত্তি বিক্ৰী কৰা বা নিজৰ লগত ৰখাৰ অধিকাৰ আপোনাৰ লগত আছে। এইটো সৰ্বজনবিদিত কথা। কিন্তু হঠাৎ যদি আপুনি এটা সম্পত্তি বিক্ৰী কৰিবলৈ বিচাৰে আৰু ক্ৰেতাজনে যদি আপোনাক কয় যে আপুনি ৱাকফ বৰ্ডৰ পৰা এটা আদেশ লৈ আনক বা NOC লৈ আনক তেওঁলোকৰ পৰা, তেতিয়া আপুনি নিশ্চয় বিমূৰত পৰিব। গোটেই কথাটো ভালকৈ বুজাৰ আগত ৱাকফ বস্তুটো কি মই আপোনালোকক ক'বলৈ বিচাৰিছোঁ। চাওক, ৱাকফ হ'ল মুছলমানসকলৰ ধৰ্মৰ লগত জড়িত এখন বৰ্ড, ৱাকফ বৰ্ড বুলি যাক কোৱা হয়। অৰ্থাৎ যিসকল নৈষ্ঠিক মুছলমান আছে তেখেতসকলে ভাবে আৰু তেখেতসকলৰ ধৰ্মত থকা প্ৰভিজন অনুসৰি তেখেতসকলে কিছুমান সা সম্পত্তি বা উপাৰ্জনৰ এটা অংশ আল্লাহৰ নামত দান কৰিব লাগে, যিটো পূৰ্বাত্মৰ চলি আহিছে, বহু শতিকাৰ আগৰে পৰা চলি আহিছে। ইয়াৰ ইতিহাস যদি চাই আপুনি আৰৱলৈ ঘূৰি যাব লাগিব। আৰৱলৈ অহা এজন ইহুদী ব্যক্তিয়ে মছজিদ নিৰ্মাণৰ কাৰণে অলপমান মাটি তেওঁ ৱাকফৰ নামত দিছিল। সেই পৰম্পৰাটো বৰ্তমানো চলি আছে আৰু আমাৰ ভাৰতবৰ্ষতো এখন ৱাকফ বৰ্ড আছে, যি কি কৰে সেই মুছলমানসকলে যি সা সম্পত্তি আল্লাহৰ নামত আগবঢ়ায় সেয়া গ্ৰহণ কৰে। প্ৰেক্টিকেলি যদি আপুনি চাবলৈ যায়, ভগৱানক কোনোবা এটা সম্পত্তি দান কৰাটো সম্ভৱ নহয়, কাৰণ ভগৱান বিমূৰ্ত। ঠিক তেনেকৈ আল্লাহো বিমূৰ্ত, আল্লাহক কোনেও দেখা নাই বা আল্লাহে স্বাক্ষৰ কৰিবলৈ নাহে। গতিকে আল্লাহৰ বাবে আগবঢ়োৱা যিকোনো এটা বস্তু চমজি ল'বৰ কাৰণে ভাৰতবৰ্ষত এখন বৰ্ড আছে, যাক ৱাকফ বৰ্ড বুলি কোৱা হয়। আৰু কেৱল ভাৰতবৰ্ষতেই নহয়, সমগ্ৰ বিশ্বজুৰি তেনেকুৱা কিছুমান অনুষ্ঠান আছে। যেনেকৈ আমাৰ সৰ্বভাৰতীয় এখন ৱাকফ বৰ্ড আছে, ঠিক তেনেকৈ প্ৰতিখন ৰাজ্যতে ৱাকফ বৰ্ড আছে। আৰু যেতিয়া সেই সা সম্পত্তিসমূহ কাৰোবাক দিবলগীয়া হয়, তাৰ বিনিময়ত ভাড়া ইত্যাদি আদায় কৰিবলগীয়া হয়, তেতিয়া ৱাকফ বৰ্ডে সেই সা সম্পত্তিবিলাকৰ পৰা টকা পইচা সংগ্ৰহ কৰে বা কাৰোবাক দিবলগীয়া হ'লে তেওঁলোকৰ অনুমতি ল'বলগীয়া হয়। কিন্তু শেহতীয়াকৈ কেইবাটাও সমস্যা তাৰ মাজত আহি পৰে। উদাহৰণস্বৰূপে তামিলনাডুৰ এজন ব্যক্তিয়ে তেখেতে ভোগ দখল কৰি থকা বিশাল মাটি বাৰীৰ মাজৰ পৰা অলপমান মাটি বিক্ৰী কৰিবলৈ বিচাৰে আৰু বিক্ৰী কৰোঁতে যিজন ক্ৰেতা আছিল, ক্ৰেতাজনে তেখেতক ৱাকফ বৰ্ডৰ পৰা এটা NOC আনি দিবলৈ অনুৰোধ জনায়। গতিকে মানুহজন বৰ বিমূৰত পৰে আৰু তেওঁ আপত্তি কৰিবলৈ আৰম্ভ কৰে। এই হ'ল গোটেই ঘটনাটোৰ আৰম্ভণি। আজি কিছুদিনৰ আগত ৱাকফ বৰ্ডে বৰ্তমান সময়ত ভাৰতৰ এজন বিখ্যাত উদ্যোগপতি মুকেশ আম্বানীয়ে যি এণ্টিলিয়া নামৰ তেখেতৰ ব্যক্তিগত বাসগৃহটো বনাইছে, অতি বিশাল আৰু অতি বিলাসবহুল এটা অট্টালিকা, সেই অট্টালিকাটোৰ মাটিও ৱাকফ বৰ্ডৰ বুলি এটা আপত্তি কৰিছিল বা সেই মাটিখিনিত ৱাকফ বৰ্ডৰ হয় বুলি তেওঁলোকে দাবী উত্থাপন কৰিছিল। এতিয়া আমি আন এটা কথা চাওঁ, এই ৱাকফ বৰ্ডৰ কাৰ্যক্ষমতা কিমান। এই ৱাকফ বৰ্ড হ'ল সেই আল্লাহৰ নামত দান দক্ষিণা কৰা যিখিনি মাটি বাৰী, সা সম্পত্তি বা স্থাৱৰ অস্থাৱৰ বস্তুবিলাকৰ হিচাপ ৰখা এটা বিশেষ অনুষ্ঠান। আমাৰ দেশৰ আদালতৰ ঠিক যেনেকৈ বিভিন্ন সুপ্ৰিম অধিকাৰ আছে, ঠিক তেনেকৈ ৱাকফ বৰ্ডৰ বা ৱাকফ ট্ৰিব্যুনেলৰ ঠিক তেনেকুৱাই চূড়ান্ত ক্ষমতা তেওঁলোকৰ হাতত আছে। অৰ্থাৎ ৱাকফ বৰ্ডে ইচ্ছা কৰিলে কোনো এটুকুৰা ঠাইত তেওঁলোকৰ সম্পত্তি বুলি ঘোষণা কৰিব পাৰে আৰু আইনত এনেকুৱা কোনো ভাৰতীয় আইনত কোনো প্ৰভিজন নাই যে ৱাকফ ট্ৰিব্যুনেলে যেতিয়া এটুকুৰা মাটি তেওঁলোকৰ বুলি দাবী কৰে, তাৰ বিপৰীতে সুপ্ৰিম কোৰ্টত বা হাইকোৰ্টত গৈ আপুনি কেছ দিব নোৱাৰে। গতিকে এই কথাটো চৰকাৰৰ দৃষ্টিগোচৰ হয় আৰু চৰকাৰে দৃষ্টিগোচৰ হোৱাৰ লগে লগেই কথাটো খুব গভীৰভাৱে চিন্তা কৰিবলৈ আৰম্ভ কৰে। অন্যহাতে একেধৰণে সেই তামিলনাডুৰ ব্যক্তিজনৰ দৰে বিভিন্ন ব্যক্তিয়ে ৱাকফ বৰ্ড বা ৱাকফ ট্ৰিব্যুনেলৰ ওপৰত বিভিন্ন ধৰণৰ আপত্তি কৰিবলৈ আৰম্ভ কৰে। আপত্তি গৈ এনেকুৱা চূড়ান্ত পৰ্যায় পায়গৈ যে ৱাকফ বৰ্ডৰ যি সততা বা নিষ্ঠা বা তেওঁলোকৰ যি স্বচ্ছতা, তাৰ ওপৰতো সন্দেহৰ আঙুলি টোৱাবলৈ মানুহে আৰম্ভ কৰে। অৰ্থাৎ ৱাকফ বৰ্ডে যিখিনি সা সম্পত্তি গোটাই ৰাখে, তেখেতসকলৰ দায়িত্ব হ'ল তাত মুছলমান সমাজৰ উন্নয়নৰ কাৰণে সেই সা সম্পত্তিবিলাকক ব্যৱহাৰ কৰা। যেনেকৈ কবৰস্থান নিৰ্মাণ কৰা, মুক্তাব, মাদ্ৰাছা বা মছজিদ আদি নিৰ্মাণৰ কাৰণে ভূমি আদি আগবঢ়োৱা,
তাৰ সা সম্পত্তিৰ পৰা যদি কিবা কিবি ভাড়া পায় সেয়া স্বচ্ছভাৱে তেওঁলোকে হিচাপ পত্ৰ ৰখা আৰু মুছলমান সমাজৰ উন্নয়নৰ কাৰণে তাক ব্যৱহাৰ কৰা। কিন্তু প্ৰায়োগিক ক্ষেত্ৰত সেই বস্তুটো খুব কমেই দেখা গৈছে বুলি অভিযোগ উঠিবলৈ আৰম্ভ কৰে। আৰু বাস্তৱিকতেও চোৱা যায় যে মুছলমান সমাজখন যিসকল দৰিদ্ৰ শ্ৰেণীৰ মুছলমান লোক আছে তেওঁলোকৰ অৱস্থাৰ উন্নয়ন সাধনত কিন্তু ৱাকফ বোৰ্ডে বৰ বেছি বিশেষ একো কৰিব পৰা নাই। ফলস্বৰূপে ভাৰত চৰকাৰে গোটেই কথাখিনি গভীৰভাৱে চিন্তা কৰে আৰু চিন্তা কৰি ৱাকফ বোৰ্ডৰ যি ক্ষমতাক কিছু সংকুচিত কৰাৰ কথা চিন্তা কৰে। এই চিন্তাৰ ফলস্বৰূপেই নতুনকৈ ৱাকফ বোৰ্ডৰ যিখন আইন সেই আইনখন সংশোধন কৰা হয় এই 2025 চনত। অৱশ্যে এনেকুৱা নহয় যে এই আইনখন সংশোধন কৰা হোৱা আগতে নাছিল। 1995 চনতো ইয়াক সংশোধিত কৰা হৈছিল, কিন্তু তেতিয়া ৱাকফ বোৰ্ডৰ হাতত বেছিকৈ ক্ষমতা প্ৰদান কৰা হৈছিল। কিন্তু এইবাৰ ৱাকফ বোৰ্ডৰ ক্ষমতা কিছু পৰিমাণে চৰকাৰে সংকুচিত কৰিছে আৰু চৰকাৰে কেইটামান বিশেষ নীতি নিয়ম ৱাকফ বোৰ্ডক বান্ধি দিছে। এই নীতি নিয়ম কেইটা খুব যদি থোৰতে ক'বলৈ যায় সেয়া হ'ল এনেকুৱা যে কোনো ব্যক্তিয়ে ইচ্ছা কৰিলেই ৱাকফ বোৰ্ডক সা সম্পত্তি দান কৰিব নোৱাৰিব। অৰ্থাৎ ধৰি লওক এখন ঘৰত দুজন ককাই ভাই, তিনিজনী বাই ভনী আছে। ককাই ভাই দুইজনে চিন্তা কৰিলে যে তেওঁলোকৰ ভূ সম্পত্তি কিছু পৰিমাণে ৱাকফ বোৰ্ডক দি দিয়া যাওক, আৰু বায়েক ভনীয়েকহঁতে গমেই নাপালে। গতিকে তেনেকুৱা ক্ষেত্ৰত বায়েক ভনীয়েকহঁতে পূৰ্বৰ ব্যৱস্থা মতে কোনো ধৰণৰ আপত্তি কৰিব নোৱাৰে, কাৰণ ৱাকফ বোৰ্ডে সা সম্পত্তি কাৰোবাৰ পৰা লয়হে, তাত ঘূৰাই দিয়াৰ কোনো আইন ইছলামত নাই। গতিকে এতিয়া চৰকাৰে এনেকুৱা এটা ব্যৱস্থা কৰিছে যে তেনেকুৱা কাম কৰিব নোৱাৰিব, তেওঁলোকে ইচ্ছা কৰিলে সা সম্পত্তি তেনেকৈ দিব নোৱাৰিব। আৰু যদি তেনেকুৱা সা সম্পত্তি কাৰোবাক ৱাকফ বোৰ্ডক দিবলগীয়া হয় তেতিয়াহ'লে সকলোৰে সন্মতি লাগিব। ই এফালে ইছলামৰ প্ৰতি অলপমান আঘাত হ'লেও আনফালে কিন্তু ইছলাম মহিলাসকলৰ প্ৰতি অলপমান ন্যায় প্ৰদান কৰা যেন অনুভৱ হয়। আন এটা প্ৰভিজন অনুসৰি ৱাকফ বোৰ্ডে যি উন্নয়নৰ কাম কাজ কৰিছোঁ বুলি দাবী কৰে বা তেখেতসকলে বাস্তৱিকতেও নিশ্চয় কিছু পৰিমাণে কাম কৰি আছে, তেওঁলোকে খৰচ কৰা যি ধন সেই খৰচৰ এটা ধন মুছলমান মহিলাসকলৰ উন্নয়নৰ কামত, জীৱন ধাৰণৰ মানদণ্ড উন্নয়নৰ কামতো ব্যৱহাৰ কৰিব লাগিব বুলি তাত এটা প্ৰভিজন ৰখা হৈছে। 3 নম্বৰৰ কথাটো হ'ল যে নতুনকৈ ইছলাম ধৰ্মত দীক্ষিত হোৱা হিন্দু হওক, খ্ৰীষ্টিয়ান হওক, ইহুদিয়েই হওক, যিয়েই নহওক, কোনো লোকে যদি গৈ ইছলাম নতুনকৈ গ্ৰহণ কৰিছে তেওঁলোকে আৱেগৰ আতিশয্যত গৈ ঘপকৈ ৱাকফ বোৰ্ডক কিবা কিবি সা সম্পত্তি দান কৰিব নোৱাৰে আল্লাহৰ নামত। তাৰ বাবে তেওঁলোকে এটা নিৰ্দিষ্ট প্ৰচেছৰ মাজেদি যাব। ঠিক যেনেধৰণে আমি কাৰোবাক কিবা দান কৰিবলৈ হ'লে অফিচিয়েলি কাগজ পত্ৰ কৰি চৰকাৰী বিষয়াৰ জৰিয়তে কাম বনখিনি কৰোঁ, ঠিক সেইখিনি কাম কৰিব লাগিব। আনহাতে পূৰ্বৰ দৰে ৱাকফ বোৰ্ডত কেৱল মুছলমান সদস্যই নাথাকে। সেই বোৰ্ডখনত পূৰ্বতে কেৱল মুছলমান সদস্যহে আছিল, যিসকলে নিজৰ সুবিধামতে তেওঁলোকে ৱাকফ বোৰ্ডৰ সিদ্ধান্তবিলাক গ্ৰহণ কৰিছিল। এতিয়া ৱাকফ বোৰ্ড পৰিচালনাত যিসকল সদস্য জড়িত হৈ থাকিব তাৰ মাজত আন ধৰ্মাৱলম্বী লোকো থাকিব, যাতে গোটেই কামখিনি স্বচ্ছভাৱে হৈছে নাই তেওঁলোকে মনিটৰ কৰিব পাৰে। ঠিক একেদৰে আগতে ৱাকফ ট্ৰিবিউনেলে যেতিয়া বিচাৰ কৰি দিছিল যে এটুকুৰা ভূমি তেওঁলোকৰহে হয়, সেই ভূমি টুকুৰাত আনৰ অধিকাৰ নাই বা তেওঁলোকৰ এনচি ল'বলগীয়া হৈছিল। এই ক্ষেত্ৰত যদি এই আইনখনৰ সংশোধনীৰ পিছত কোনো লোকৰ যদি কিবা আপত্তি থাকে, ৱাকফ ট্ৰিবিউনেলৰ সিদ্ধান্তই শেষ সিদ্ধান্ত নহয়। ভাৰতৰ হাইকোৰ্টসমূহ বা ছুপ্ৰিম কোৰ্টসমূহ তাৰ বাবে সহায় কৰিবৰ বাবে আইনগত যি সহায় কৰিব লাগে বা আইনগত পৰামৰ্শ দিব লাগে তাৰ বাবে দায়বদ্ধ থাকিব, আৰু ভাৰতবৰ্ষৰ ন্যায়ালয়ৰ যি ৰায় সেয়াহে চূড়ান্ত ৰায় হ'ব। সদৌশেষত যিহেতু ভবা হৈছিল যে ৱাকফ বোৰ্ডৰ কামখিনি নিয়াৰিকৈ চলা নাই, তাত স্বচ্ছতাৰ অভাৱ হৈছে, গতিকে এনেকুৱা এটা ব্যৱস্থা কৰা হ'ব য'ত এটা পৰ্টেল থাকিব, কোনে কিমান আল্লাহৰ নামত দান কৰিছে সেই সা সম্পত্তিৰ এটা বিশেষ হিচাপ থাকিব চৰকাৰৰ ওচৰত, আৰু সেই সা সম্পত্তি কেনেকৈ ব্যৱহাৰ হৈছে, তাৰ পৰা কিমান আয় হৈছে, কিমান ব্যয় হৈছে, এই কথাখিনি চৰকাৰৰ সম্পূৰ্ণৰূপে নজৰত থাকিব। তাৰ গোটেই সৰ্বমুঠ অৰ্থটো হ'ল এয়াই যে ৱাকফ বোৰ্ডে যদি আগতে অলপমান খেলি মেলিও কৰিছিল, কিবা কিবি কাৰণত স্বজন তোষণৰ আশ্ৰয় লৈছিল, এতিয়াৰ পৰা সেইবিলাক থাকিব নোৱাৰিব। গতিকে কথাখিনি হ'ল ইমানেই। ৱাকফ বোৰ্ডখন
আইনৰ ক্ষমতা সংকুচিত কৰাটো বা এই নতুন আইনৰ যি সংশোধন হ'ল ই আমাৰ সমাজৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব সেইখিনি আমি ভৱিষ্যতে দেখিবলৈ পাম। যিহেতু গোটেই বিষয়টো একেবাৰে নতুন হৈ আছে আৰু মই দুদিনমান পিছত এই কাৰণে ভিডিঅ'টো বনাইছোঁ। এইকেইদিন মই বস্তুটো গোটেইটো ষ্টাডি কৰোঁতেই গোটেই সময়খিনি গুচি গ'ল। চ' আপোনালোকে চাব, আপোনালোকৰ মতামত জনাব। আপোনালোকে যদি গোটেই কথাখিনি ভাল পায়, যদি ফেচবুকত চাই আছে আমাক ফ'ল' কৰিবলৈ নাপাহৰিব, আৰু যদি আপুনি চাই আছে ইউটিউবত তেতিয়াহ'লে আমাক ছাবস্ক্ৰাইব কৰি ল'ব পাৰে।